তই এইবোৰ কথা ভাবি আবেগত ভাগি নপৰিবি। আমি সকলোৱে জানো তই জাতিদ্ৰোহী নহয়, তই ৰাজনীতিৰ দালালো নহয়, তই যে মাটিৰ মানুহ, তই যে চিৰসেউজৰ সপোন দেখা মানুহ। তোক লৈ এচাম অমানুহে কৰা সমালোচনা আৰু অৰ্থহীন ভোক-ভোকনিত অতিষ্ঠ হৈ গৰিমাবাই ফেচবুকত আপলোড দিয়া পোষ্টটোক লৈ আমি সকলোৱে ভাগি পৰিছোঁ। আমিও বুজিছোঁ কিমান দুখত আৰু মানসিক আঘাতত তোক লৈ সেইষাৰ কথা কৈছে, কিন্তু কি কৰিবি ক? আপোন বুলি ভবা নিজৰ মানুহবোৰে যেতিয়া বুকুত ভুল হৈ পিন্ধে, পৰেও সাহ পাই দুষাৰ কথা ক'বলে। কৃষিমন্ত্ৰীয়ে তোক পেন এম্বেচাডৰ বাবে অনুমোদন জনাইছে, তাক তোৰ ভুল ক'ত ক? বহুতেই ভাবিছে তই ৰাজনীতিত নামিছ, তইতো চিধা মানুহ দাদা। তোৰ চিধা কথাৰে বুজাই দে সিহঁতক, তোক যে ৰাজনীতিৰ অসহায় নিৰ্বলীজনৰ পৰা চেপি খোৱা টকাৰ প্ৰয়োজন নাই। তই কৃষিকৰ্মত জড়িত থাকিলে নতুন প্ৰজন্মই উৎসাহ পাব, চনপৰা পথাৰখনো সেউজীয়া হৈ ৰ'ব, বন্ধুকী মাটিডৰা খোল খাব, ঘৰে ঘৰে ধানৰ মেপ মৰা ভঁৰাল হ'ব। ঘূৰি আহিব বুলি সেই সোণালী সেউজীয়া দিনবোৰ আগবাঢ়ি গৈছ তই, কিন্তু বুজি নাপায় অ' দাদা। চকু চৰহা স্বাৰ্থলোভী কিছুমানে। এটা কথা মনত ৰাখিবি দাদা, তোক লৈ সমালোচনা যিমানেই নকৰক, সিহঁত এপাচি শাকত এটা জালুক মাত্ৰ। তোৰ বাবে গোটেই অসমখন আছে। আমাৰ সকলোৰে বুকুৰ অজস্ৰ মৰম আছে অ' দাদা, আমাৰ সকলোৰে বুকুৰ অজস্ৰ মৰম আছে। ধন্যবাদ।